বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখন নেতৃত্বাধীন চৰকাৰ অসম চৰকাৰে আমাক এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। প্ৰতিশ্ৰুতিটো তেওঁ কৈছে যে অসমৰ যিহেতু শিক্ষিত যিসকল নিবনুৱা আছে তেওঁলোকক 1 লাখ নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছে। আৰু সেই হিচাপে অসমৰে শিক্ষিত নিবনুৱা হিচাপে আচলতে আমি সকলো যুৱ প্ৰজন্ম হিচাপে আমি খুব আনন্দিত হৈ আছো যে আমাৰ এই অসম চৰকাৰৰ যি মহান পদক্ষেপ সেই পদক্ষেপক আচলতে আমি সন্মান জনাইছো। আৰু এইখিনিতে যেন এনেকুৱা এটা হৈছে অসম চৰকাৰৰ যি এই যি পৰিকল্পনা সেই পৰিকল্পনাটোৱে যেনেকৈ একাংশ চিটেট উত্তীৰ্ণ প্ৰাৰ্থীৰ কাৰণে নিৰাশা যেন কঢ়িয়াই আনিছে। কাৰণ বৰ্তমান যি অসম চৰকাৰৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সেই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত যিহেতু চিটেট যিখিনি আমাৰ অসমৰ চিটেট উত্তীৰ্ণ যিসকল প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলক নিযুক্তিৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাই। আৰু এই ক্ষেত্ৰত যিহেতু বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগুদেৱে আমাক কৈছে যে যিহেতু চিটেটক অসমত চিটেটক মানে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিবলৈ সুবিধা বৰ্তমানলৈকে কোনো পলিচি নাই বুলি আমাক জনাই দিছে। আৰু এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে চৰকাৰে যিহেতু কিছুমান NCTৰ গাইডলাইনৰ কথা কৈ আছে আৰু তেওঁলোকে যিহেতু কৈছে গাইডলাইনখিনিৰ কথা সেইকাৰণে আমিও ক'ব বিচাৰিছোঁ আমাৰ যিখিনি গাইডলাইন আছে তাৰ যিটো 11 পইণ্টটোত স্পষ্টকৈ উল্লেখ আছে যে যদিহে চৰকাৰে প্ৰত্যেক বছৰে টেট অনুষ্ঠিত কৰিবই লাগিব, গভৰ্ণমেণ্ট শুড কণ্ডাক্ট টেট এভৰি ইয়েৰ। তাৰমানে তাত মে বুলি কোৱা নাই, শুড বুলি কৈছে যে তাতে কি কৈছে কৰিবই লাগিব। আৰু যদিহে কোনো কাৰণত টেট অনুষ্ঠিত কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ এই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত আমাৰ যিসকল চিটেট কেণ্ডিডেট আছে সেইসকলকো অংশগ্ৰহণৰ সুবিধা দিব লাগে। কিন্তু এতিয়া কি হৈছে যে আমাক এই ক্ষেত্ৰত নিযুক্তিৰ পৰা যিহেতু অসম চৰকাৰে বঞ্চিত কৰিছে সেইকাৰণে আজি এই সংবাদ মাধ্যমৰ জৰিয়তে সংবাদ মেলৰ জৰিয়তে আমি গোলাঘাট জিলা সমিতিৰ হৈ চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ যিজন মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া যে আমি যিহেতু অসমৰে সন্তান হয়, অসমৰ মাটিতে আমি ডাঙৰ দীঘল হৈছোঁ, অসমৰ মাটি পানী বায়ু সেৱন কৰি আমি ডাঙৰ দীঘল হৈছোঁ। আৰু আমি যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা পৰীক্ষা দিছিলোঁ সেই পৰীক্ষাটোত কিন্তু আমাৰ প্ৰথম ভাষা হিচাপে আমি অসমীয়া ব্যৱহাৰ কৰিছিলোঁ, অসমীয়া নিৰ্বাচন কৰিছিলোঁ। আৰু এইটোৱে প্ৰমাণ কৰে যে আমি আমাৰ নিজৰ অসমখনৰ প্ৰতি অসম আমাৰ জন্মভূমি সেই হিচাপে অসমীয়া আমাৰ মাতৃভাষা সেইকাৰণে আমাৰ প্ৰত্যেকজনেই আমি অসমৰ যিসকল চিটেট কেণ্ডিডেট প্ৰাৰ্থী আছে প্ৰত্যেকজনে আপোনালোকলৈ বিনম্ৰতাৰে অনুৰোধ কৰিব বিচাৰিছোঁ যে মহাশয় এই ক্ষেত্ৰত আপোনালোকে আমাৰ লগত ইমান এটা ডাঙৰ অন্যায় নকৰিব। আমাক আপোনালোকে অলৰেডি কৈছে যে টেট মানে চাকৰি নহয়, হয় আমিও গম পাইছোঁ যে টেট মানে চাকৰি নহয়। সেইকাৰণে আমি আচলতে আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ আমাক এটলিষ্ট সুযোগৰ সুবিধাকণ দিয়ক আৰু আমাক এই ক্ষেত্ৰত বঞ্চিত নকৰিব। যিহেতু নেট আৰু স্লেটত যেতিয়া কোনো পাৰ্থক্য নাই ঠিক তেনেকৈ চিটেট আৰু আছাম টেটো আপোনালোকে যাতে কোনো ধৰণৰ বৈষম্যমূলক নীতি আপোনালোকে নল'ব। আৰু সেইকাৰণে আমি সকলো প্ৰত্যেকজন যিসকল চিটেট কেণ্ডিডেট আচলতে নিৰাশাত ভুগিছোঁ হতাশাত ভুগিছোঁ সেইকাৰণে সকলোৱে প্ৰত্যেকজনে আপোনালোকক কাটৰ অনুৰোধ কৰিব বিচাৰিছোঁ।